হাই হেল্ল' সকলোকে নমস্কাৰ। আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল। তো আজি আমি এৰী পলুৰ লেটা আৰু খৰিচা বনাম। তো কেনেকৈ কি কৰোঁ আজি ভিডিঅ'টো মই আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে আমাৰ পলু গুচাই আছে, গুচাই মানে এনেকৈ আপোনাৰ বেলেতে কাটি থৈছে। বৰ্তমান আমাৰ এয়া কাটি মেলি হৈ গৈছে, কাটা মেলা হৈ গৈছে। আৰু আমি এইফালে এতিয়া বইলিং কৰিছোঁ। প্ৰথমতে বইলিং কৰিলে মাছটো ভাল হয়, সেইকাৰণে আমি অলপ বইল কৰি লৈছোঁ। আমাৰ এতিয়া বৰ্তমান বইল হৈ গ'ল। বইল হোৱাৰ পিছত আমি টুকুৰা কৰিলোঁ। টুকুৰা কৰাৰ পিছত মই দুটুকুৰা কৰিলোঁ, মানে গোটা খাইছিলে ন, দুটুকুৰা কৰিলোঁ বেলেটেৰে। যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহে আপোনালোকে মই বনোৱা নতুন ভিডিঅ'বিলাক পোনপ্ৰথমে আপোনালোকে ন'টিফিকেশ্যনত পাব। ইতিমধ্যে আমাৰ পলু হৈ গৈছে, কাৰণ কেলৈ আমি বইল কৰি লৈছিলোঁ ন, সেইকাৰণে বেছি নিসিজালেও হ'ব। তাৰ পৰা আমি এতিয়া খৰিচাটো দি দিম। খৰিচাটো দিয়াৰ পাছতে অলপ খৰিচাটো সিজিব, তাৰপিছতে আমি লাহেকৈ আৰু নমাই দিব পাৰিম আৰু। বৰ্তমান আমাৰ এয়া পলু আৰু খৰিচা ৰেডি। এতিয়া আমি খাবলৈ পৰা অৱস্থাত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব।